নমস্কাৰ বন্ধুসকল, আজি আমাৰ ফেমিলি টাইম। আমি তিনিওটা ওলালোঁ বোলো এপাক ফুৰি আহোঁ বুলি। এয়া নলবাৰী টাউনতে এপাক ওলাই আহিলোঁ। ওচৰতে থকা এখন ৰেষ্টুৰেণ্ট দেখি সোমালোঁ, ফুড পাৰ্ক নামৰ। আজি প্ৰথম আহিছোঁ, কিন্তু ইণ্টেৰিয়ৰটো মোৰ খুবেই ভাল লাগিলে। ধুনীয়া ৰং বিৰঙৰ আৰু বাঁহৰ কিছুমান সস্তীয়া খৰাহী জাপিৰ ভিতৰতে লাইট চাইট লগাই ইমান ধুনীয়াকৈ সজাইছে, বৰ ধুনীয়া লাগিলে দেখি। তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, কেতিয়াবা মন গ'লে আহিবও পাৰিব। নলবাৰী মেইন টাউনতে। আমি এয়া জাষ্ট চিম্পলকৈ খানা অৰ্ডাৰ দিছিলোঁ। বাছ আজি এপাক তিনিটা ওলাই আহিলোঁ কিবা এটা খাই যাওঁ বুলি। বৰ বিশেষ একো নাই, বাছ মই ভাবিলোঁ আপোনালোকৰ লগতো ব্লগটো শ্বেয়াৰ কৰোঁ। কেতিয়াবা মন কৰিলে আহিব পাৰিব। খানা পিছে ভালেই বাৰু মোটামুটি। এয়া আমাৰ আজৰি হ'লোঁ, আমি এয়া বাহিৰলৈ যাবলৈ আহিলোঁ। এই এণ্ট্ৰিটো যে বাঁহৰ জাপিৰে আৰু ধুনীয়া কালাৰফুল কিছুমান বস্তুৱে ইমান ধুনীয়াকৈ সজাইছে, ভাল লাগিলে বস্তুবোৰ দেখি। ফটো শ্বুটৰ কাৰণেও কিন্তু মজা হৈছে পৰিৱেশটো। এয়া যে লাইটটো যে ওলমি আছে, আমাৰ ফালে এইটো জুলুকি বুলি কয়। এয়া বাপেকে লৈ আহিছে, তাৰ আহিবলৈ মন নাই। ৰেষ্টুৰেণ্টখনত ধুনীয়া ধুনীয়া লাইট জ্বলি আছে, বিভিন্ন ধৰণৰ বস্তুবোৰ দেখিছে নহয়, তাতে এটা জঁপিয়াই ফুৰিবলৈ মন। সেই এটাক দাঙি পেলাই জোৰ জবৰদস্তি লৈ আহিব লগা হৈছে। দেখিছেনে ল'ৰা ছোৱালীৰ কাণ্ড। এয়া আমাৰ যাবৰে হ'ল, সন্ধিয়া 8 মানেই বাজিব হ'ল আমি ওলাই আহোঁতে বাই। এয়া নলবাৰী একদম মেইন টাউনতে থকা ফুড পাৰ্ক নামৰ ফেমিলি ৰেষ্টুৰেণ্ট। কেতিয়াবা মন গ'লে আপোনালোক আহিব পাৰে। আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।